চাওক মই তামোলপুৰ সমষ্টিৰ 58 নং তামোলপুৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ পৰা মই প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী মই আচলতে এটা দলৰ প্ৰাৰ্থী দাবীদাৰ আছিলোঁ। এতিয়া আমাৰ BTADত AGP BJP কংগ্ৰেছ একো দলেই নাই। একোটা ৰাষ্ট্ৰীয় দলে এটা আঞ্চলিক দলৰ লগত তেওঁলোকে মোকাবিলা কৰিছে। এতিয়া ৰাজনৈতিকভাৱে কোনোবা ৰাষ্ট্ৰীয় দলে তেওঁলোকৰ মোকাবিলা কৰিলেও আজিৰ তাৰিখত BTADৰ সৰ্বসাধাৰণ ৰাইজে যেনেকুৱা ধৰণৰ BJPত থকা প্ৰাৰ্থী যিবিলাক সদস্য আছে বা কংগ্ৰেছত থকা বা অনাবৰ GSP বহু সংখ্যক ভোটাৰে জনসাধাৰণে এইটো তেওঁলোকৰ যিটো মহাজোঁট বন্ধনেই কওক বা এলায়েন্সেই হওক যিয়ে নহওক তেওঁলোকে কোনো মানি ল'ব পৰা নাই। হয়তো কিছু সংখ্যকে মানিছে, এইটো বেলেগ কথা। মই কৰোঁ কংগ্ৰেছ, মই BPF নকৰোঁ। কোনোবাই কৰে BJP, তেওঁলোকে UPPL নকৰে। কোনোবাই কৰে GSP, কিন্তু তেওঁলোকে কিন্তু UPPL নকৰে। গতিকে এনেকুৱা ধৰণৰ বহুত মানে তেওঁৰ মতানৈক্য আছে ভোটাৰৰ মাজত। যি ভোটাৰবিলাকে আজি মোক বহুত ভোটাৰে আহি মোক মানে প্ৰেছাৰাইজ কৰিলে যে আপুনি আমাৰ গোটেইকেইটা দলৰ মানুহবিলাকে যিহেতুকে আমি এনেকুৱা ধৰণে আছোঁ, গতিকে আপুনি প্ৰতিনিধিত্ব কৰক আৰু আপোনাৰ লগত আমি থাকিম। ঠিক এনেকুৱা ধৰণৰ তেওঁলোকে মোক জোৰ জবৰদস্তি নহয়, তেওঁলোকৰ মানে যিটো মত আছে তেওঁলোকে মোক প্ৰাৰ্থিত্বৰ কাৰণে জোৰ কৰিলে, যাৰ কাৰণে মই আজি জনসাধাৰণৰ মাজত ওলাই আহিছোঁ আৰু জনসাধাৰণৰ পৰা প্ৰবল সঁহাৰি পাইছোঁ মই। গতিকে মোৰ বিশ্বাস আছে তামোলপুৰ সমষ্টিৰ ভিতৰত গোটেইকেইটা দল UPPL আৰু BPF দলৰ কৰ্মীবিলাকৰ বাহিৰে বাকী যিমানখিনি দলৰ প্ৰাৰ্থী আছে আৰু যিবিলাক তেওঁলোকৰ বিভিন্ন সদস্য আছে তেখেতসকলে মোৰ লগত আছে। তেখেতসকলে সমাজৰ লগত বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ মাজত তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে। গতিকে সেই তৰফৰ পৰা মই বিশ্বাস কৰিছোঁ যে তামোলপুৰ সমষ্টিৰ ভিতৰত মই বিজয় নিশ্চিত বুলি মই ভাবিছোঁ। আপুনি কোনটো দলৰ পৰা টিকেট বিচাৰিছে? মই বহু বছৰৰ পৰা দলত আছোঁ, মই আছোঁ। গতিকে দলে আজি বহুত বছৰ ধৰি অকল BPFৰ লগত এলায়েন্স কৰিয়ে থাকে, যাৰ কাৰণে আমাৰ BTADত কংগ্ৰেছৰ যিটো অস্তিত্ব নোহোৱা হৈ গৈছে। গতিকে সেইকাৰণে কংগ্ৰেছৰ যিটো অস্তিত্ব নোহোৱা হৈছে, কংগ্ৰেছ দলে কোনোদিন মানে BPFত ভোট দি আগতে ভোট দিছিলে কিবা এটা চিন্তা চৰ্চা কৰিয়ে, কিন্তু এতিয়া কংগ্ৰেছ দলৰ যিবিলাক সদস্য আছে বা যিবিলাক পুৰণা দলৰ হেৰি আছে তেওঁলোকে মানে BPFৰ দলত ভোট দিব বুলি আশা কৰা নাই। মই 50,000 প্লাছ। নহয়, কংগ্ৰেছে চৰকাৰ গঠন কৰক, কোনে গঠন কৰিব সেইটো জনসাধাৰণৰ ৰায়ৰ ওপৰত। যিবিলাক দলীয় নেতৃত্ব আছে তেখেতসকলেতো BJPয়ে কৈছে 100+, কংগ্ৰেছে কৈছে 100+, 80+, কোনোবাই কৈছে। গতিকে বিভিন্ন ধৰণে বিভিন্ন কৈছে, কিন্তু সেইটো তেখেতসকলে দাবী কৰিছে, কিন্তু দাবীটো তেওঁলোকৰ নহয়। জনসাধাৰণে নিৰ্ণায়ক ভোট হেৰি কৰিব, কংগ্ৰেছক দিব নে BJPক দিব নে BPFক দিব নে UPPLক দিব, এইটো জনসাধাৰণৰ। এই জনসাধাৰণ নিৰ্বাচনতো গণতন্ত্ৰত কোনো এজন ব্যক্তিয়ে নেতাই ক'ব নোৱাৰে যে মই ইমান ভোট পাম, কাৰণ জনসাধাৰণে নিৰ্ণয় কৰিব। গণতন্ত্ৰ এইটো প্ৰজাতন্ত্ৰ নহয়, এইটো মানে ৰজাতন্ত্ৰ নহয়, ৰাজকীয় হেৰি নহয়। গতিকে এই তৰফৰ পৰা জনসাধাৰণৰ নিৰ্ভৰ কৰিব কোন দলক ভোট দিব। গতিকে মই আৰু ভাবিছোঁ যে আজি এই 2021 চনত নিৰ্দলীয় প্ৰাৰ্থীয়ে মানে চৰকাৰ গঠনত বিশেষ ভূমিকা ল'ব। চাওক, তেওঁ BTADৰ এজন চিফ আছিলে, চিফ, আৰু তেখেতে কৰিবই, কাৰণ কি প্ৰত্যেক দলৰ যি নেতা আছে অধিনায়ক তেখেতসকলে তেওঁলোকৰ যিবিলাক হেৰি আছে প্ৰতিনিধি, তেওঁলোকৰ এইটো কৰ্তব্য কৰিবই। গতিকে প্ৰত্যেক দলে ভাবে, লুৰুণজ্যোতি দলে হওক বা ৰাইজৰ দলে হওক, তেওঁলোকে ভাবে
যে আমি চৰকাৰ গঠন কৰিম। গতিকে লুৰুণজ্যোতি যিহেতুকে চৰকাৰ গঠন কৰাৰ কাৰণে দাবী কৰিছে, তদ্ৰূপ অখিল গগৈ কৰিছে ৰাইজৰ দলে। গতিকে তাৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কংগ্ৰেছৰ লগত চৰকাৰ গঠন কৰি তেখেত বিশেষ দায়িত্ব ল'ব বুলি তেওঁলোকে দাবী কৰিছে। কাৰণ তেওঁ আগতেতো বিজেপিৰ লগত আছিল, তাৰ আগত আছিল কংগ্ৰেছৰ লগত। গতিকে তেখেতসকলে কি ভূমিকা ল'ব সেইটো ৰাইজৰ ওপৰতহে নিৰ্ভৰ কৰিব। তামোলপুৰ সমষ্টিত আমি জানিব পৰা মতে UPPL-এ চাওক, চকী এখন চকী, তামোলপুৰ সমষ্টিত এখন চকীৰ কাৰণে, সেইখন চকীৰ কাৰণে 11জন প্ৰাৰ্থী আছে। 11জন প্ৰাৰ্থী আছে। মই নিৰ্দলীয় প্ৰাৰ্থী। মই ভাবিছোঁ সেই প্ৰাৰ্থীৰ যোগ্যতা মই। তদ্ৰূপ UPPL-ৰ নেতাগৰাকীয়ে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ এজন প্ৰতিনিধি পঠাইছে তামোলপুৰ সমষ্টিত। গতিকে তেখেতৰ কাৰণেও তেওঁ ভাবে যে যোগ্য তেওঁই পাব। গতিকে প্ৰত্যেক প্ৰাৰ্থীয়ে নিজে ভাবিছে যে সেইখন চকী মই দখল কৰিম। গতিকে ভাবাটো ডাঙৰ কথা নহয়। হাগ্ৰামা মহিলাৰ সেই চকীখনে এখনেই যিহেতুকে চকী, গতিকে হাগ্ৰামা মহিলাৰো ভাবিছে সেইখন চকী ল'ম। আৰু UPPL-ৰ মহা অধিনায়ক মানে প্ৰমোদ বড়ো ডাঙৰীয়াও ভাবিছে। কিন্তু এটা কথাই ঠিক, আজিৰ তাৰিখত আমাৰ BTAD যিসকলে মানে UPPL কৰিছে, BPF কৰিছে, এইটো ডাঙৰ কথা নহয়। কিন্তু UPPL BPF নকৰা মানুহ বহুত আছে আজিৰ তাৰিখত। বিজেপিৰ কৰ্মকৰ্তাসকলে ভাবে নেকি যে সকলোৱে মানে UPPL কৰিব? কংগ্ৰেছৰ সদস্যবিলাকে ভাবিব নেকি যে মই BPF কৰিম? গতিকে এইটো গণতন্ত্ৰত তেওঁলোকে অকল BTAD দুটা দলৰ মাজত খেলা খেলিছে। দুটা দল। গতিকে এই দুটা দলক ৰাইজে কিমানখিনি সঁহাৰি দিব এইটো ৰাইজে চিন্তা চৰ্চা কৰিব। আৰু এটা নহয়, কেশৱ ৰাজবংশী ডাঙৰীয়া সঁচাকৈ BPF দলত বহুদিনৰ পৰা আছে। তেওঁ টিকেটৰ দাবীদাৰো আছিলে। সঁচাকৈ মোৰ বেয়া লাগিছে, তেখেতে ইমান বছৰ দল কৰি তেওঁনো কি যোগ্যতা নাছিল? তেওঁতো যোগ্যতা আছিল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিয় বা টিকেট নিদিলে সেইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই জানে। গতিকে তেওঁ বহুত বছৰ হেৰি কৰিছে আৰু তেওঁ টিকেট দাবী কৰিও আছে। গতিকে কেশৱ ৰাজবংশী ডাঙৰীয়াই এতিয়া বহুত বছৰ যিহেতুকে BPF কৰিছিল, তেওঁ BPF-ৰ চেক আছে, দেহত চেক আছে। আৰু তেওঁ মানে BPF-ৰ বৰ্তমান B টিম বুলিয়ে মানুহে জানে। গতিকে তেওঁক যিবিলাকে হয়তো BPF কৰিছিল, BPF-ৰ হয়তো কিছু সংখ্যক তেওঁৰ লবিৰ BPF-ৰ লবিৰ হয়তো কোনোবা মানুহে তেখেতক ভোট দিব, সেইটো মই নৎসাত নকৰোঁ। কাৰণ কিয়, তেওঁ BPF-ত আছে। কিন্তু সেই বুলি AGPৰ মানুহে তেওঁক ভোট নিদিব, কংগ্ৰেছৰ মানুহে ভোট নিদিব, বা বেলেগ দলৰ মানুহে তেওঁক ভোট নিদিব। কিন্তু ভোটটো তেওঁ যিখিনি ভোট পাব, 2-4টা ভোট পাব, 100 ভোট পাব, কিবা যি নাপাওক কিয়, গতিকে তেওঁ ভোট পাব BPF-ৰ কৰ্মীবিলাকৰ পৰা। তাত বাহিৰে, কাৰণ কিয়, আমাৰ কংগ্ৰেছৰ লগত তেওঁৰ মিল নাই, BPF-ৰ লগত কি কয় GSPৰ লগত তেওঁৰ মিল নাই, BJPৰ লগত মিল নাই। গতিকে এই প্ৰাৰ্থীবিলাকে তেওঁ ভোট নিদিয়ে। কংগ্ৰেছ দলত চাওক, মই আজি 1990 চনৰ পৰা কংগ্ৰেছ দলত আছোঁ। কংগ্ৰেছ দলত মই 2005-ৰ পৰাই মই আজিৰ তাৰিখলৈকে মই কংগ্ৰেছৰ টিকেটৰ দাবীদাৰ আছিলোঁ। কিন্তু কংগ্ৰেছ দলে কি বা আমাক অযোগ্য পাইছে নাজানো। আমাৰ অযোগ্যই বুলি ভাবিছে, নে BTAD-ত কোনো কংগ্ৰেছ কৰ্মী নাই বুলিয়ে ভাবিছে, নে কি বুলি ভাবিছে নাজানো। গতিকে সেইটো তেওঁলোকৰ দৃষ্টিভংগী কি, নে BTAD কংগ্ৰেছ নোহোৱাই কিবা পৰিকল্পনা কৰিছে, তেওঁলোকৰ কথা। গতিকে মই জানোঁ, মই বহুত বছৰ দলত আছোঁ। গতিকে সেই তৰফৰ পৰা কংগ্ৰেছৰ পুৰণা কৰ্মীৰ পৰা নতুন যুৱচামে নিশ্চয় মোক সঁহাৰি জনাব। গতিকে এইটো আপুনি চাওক, মই এতিয়া নিৰ্দলীয় প্ৰাৰ্থী। মই এই সম্পৰ্কত মই বিশেষ মতামত নবঢ়াওঁ। কিয়, মোৰ কথাটো হৈছে কি, মই এজন অসমীয়া মানুহ, হাড়ে হিমজী অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যি দলে আগভাগ ল'ব, সেই দলকে মই চৰকাৰ গঠন কৰাত মোৰ তৰফৰ পৰা মোক শুভেচ্ছা থাকিব। কিন্তু অসমীয়া জাতিৰ বিৰোধিতা কৰা দলক কোনোপধ্যেই মই সিদ্ধান্ত নলওঁ।
আৰু তাৰপিছত আৰু এটা কথা কৈছে এই সম্পৰ্কত এই চেগতে মই ক'ব বিচাৰিছোঁ অসমৰ কা বিৰোধী আন্দোলন আছে কা বিৰোধী আন্দোলন আমি অসমীয়া মানুহ গতিকে অসমৰ পৰা বিদেশীৰ বোজা কমাব লাগিব গতিকে সেই তৰফৰ পৰা কা বিৰোধী আন্দোলনত মোৰ নৈতিকতা আছে যিহেতুকে গতিকে কা বিৰোধী আন্দোলন মই সদায় থাকিব গতিকে সেই তৰফৰ পৰা কাৰ যিহেতুকে তেনেকুৱা হৈ আছে গতিকে সেই তৰফৰ পৰা যিখন চৰকাৰে আগভাগ ল'ব তেওঁক সঁহাৰি জনোৱাটো মোৰ কৰ্তব্য বুলি মই ভাবিছোঁ